তো আপোনালোকক পুনৰবাৰ মোৰ চেনেল উপাস ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মোৰ আজি ব্লগ টাইপত মই একো কৰিবলৈ নাযাওঁ। আজি জাষ্ট ইম্পৰ্টেণ্ট কিছুমান কথা আছে ক'বলৈ। কথাটো হৈছে কি, বহুত মই ইমান গমটোতো নাপাওঁ। মই নিজেও মাষ্টাৰ্ছ বেছি দিন হোৱাই নাই, ৰিজাল্ট দিয়াও আমাৰ বহুত দিন হোৱা নাই, এই জাষ্ট কেইদিনমানৰ আগত দিছে। আৰু মই গম নাপাওঁ নহয়, কনভকেশ্যনৰ লৈ পেলাই মানুহৰ মাজত যে এতিয়াও ইমান কুৱেশ্যনছ আছে, আমাৰ লগৰখিনি বা মোতকৈ সৰু যিখিনি আছা তোমালোকৰ। কনভকেশ্যনটো মই ইমান গম নাপালোঁ। মই জাষ্ট ইনষ্টাত ছোৱালী দুজনী নে তিনিজনী মোক সুধিছিলে যে তেখেতলোকে যে কি কনভকেশ্যনটো একচুৱেলি কি হয়, মই একো ধৰিব পৰা নাই, বহুত কনফিউজন আছে। তো মই ভাবিলোঁ কি এইটোৰ ওপৰত মই যিহেতু নিজেই কৰিলোঁ, সেইটো কাৰণে কি লাগিব সেইটোৰ ওপৰত মই সেইখিনি কৈ দিছোঁ তোমালোকক। তো প্ৰথম কথা হ'ল কি, বি এখিনি যিখিনি পাছ কৰিলা, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলা, তাৰপিছত মাষ্টাৰ্ছ যিখিনি কমপ্লিট কৰিলা, সেইখিনিয়ে কনভকেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিবা, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হৈছে কি, কনভকেশ্যন কৰিবৰ কাৰণে ডকুমেণ্টছ লাগিব তোমালোকৰ বি এ যিখিনি বহুতৰ যোৱাবাৰ লকডাউনত এক্সাম হৈছিলে কাৰণে এডমিট পোৱা নাছিলে কিছুমানে। তো সেইটো কাৰণে চিন্তা কৰিব নালাগে। গ্ৰেজুৱেশ্যনৰ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে, ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লৈ গ'লেই হৈ যাব। আৰু তোমালোকৰ যিখিনি এতিয়া মাৰ্কশ্বিট দিছে, সেই মাৰ্কশ্বিটখন লৈ গ'লেই হৈ যাব। যদি তোমালোকে নিজেই কৰা, মোবাইলতে কৰিব পাৰা, 750 ৰুপিজ হয়। আৰু যদি তোমালোকে বোলে নাই, মোবাইলত কৰিবলৈ তোমালোকৰ অসুবিধা আছে, কেফেত গ'লে কেফেত কৰি দিব। 750 টকা তোমালোকৰ ল'ব, ফিজটোৱে সিমান। আৰু তেখেতক কৰি দিয়া বাবদ কেফেত গ'লে কিমানমান ল'ব, অতি বেছি ল'ব আৰু 100 মান ল'ব চাগে। তো তোমালোকৰ 850 মানত চাগে হৈ যাব। আৰু বাকী এগৰাকীয়ে সুধিছিলে মোক যে মাষ্টাৰ্ছ ৰেগুলাৰ কৰাখিনি আৰু ডিষ্টেঞ্চত কৰাখিনিৰ কি হ'ব। তো সেইটো একো চিন্তা কৰিব নালাগে। মাষ্টাৰ্ছত যিখিনি তাত মই যেতিয়া ফিল আপ কৰি আছোঁ, মই নিজে চায়ো আছিলোঁ, মই নিজেও কৰিছোঁ। তাত কি হয়, মাষ্টাৰ্ছৰ দুটা থাকিব, এটা ৰেগুলাৰ আৰু এটা ডিষ্টেঞ্চৰ, দুটা দিয়ে দিব, অপশ্যন আছেই। তো ডিষ্টেঞ্চৰ কোনো কথা নাই, ডিষ্টেঞ্চত কৰাখিনিয়ে যে কনভকেশ্যন কৰিব নোৱাৰা তেনেকুৱা কোনো কথা নহয়, কৰিব পাৰা। তাত গৈ পেলাই জাষ্ট গ'লেও চবেই কৰিব পাৰিব, মাষ্টাৰ্ছ কমপ্লিট কৰিলেও হ'ল। আৰু এইটো বস্তু তোমালোকৰ কিমানৰ পৰা দিছে কনভকেশ্যনটো, ডেটটো হৈছিলে মই গম নাপাওঁ, বহুত লেটেই হৈ গ'ল তোমালোকক জনোৱাটো, তাৰ কাৰণে চৰি। 17 তাৰিখৰ পৰা 17/2/2000 2022 পৰা কিমানলৈকে আছিলে 10/3/2022 যিখিনিৰ এক্সামৰ ৰিজাল্ট দিছে, সেই ছাবজেক্টখিনিয়ে গৈ পেলাই কনভকেশ্যন কৰিব পাৰিব। 17/2/2022 পৰা 10/3/2022 তাৰমানে 10 মাৰ্চৰ ভিতৰত যিখিনি ৰিজাল্ট দিয়া হ'ল, সেইখিনিলৈকে কনভকেশ্যনটো কৰিব পাৰিব। আৰু বাকী কথাটো হৈছে কি, কনভকেশ্যনৰ লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ। এতিয়াতো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে সেইটো জানি জনাটো দৰকাৰটোতো নাই। তো এতিয়ালৈকে তোমালোকে এইটোৱে মনত ৰাখা, 31 আৰু বেছি দিন নাই, দুদিন আছে। তো তোমালোকে গম পালাই, তো সকলোৱে কৰিব পাৰিবা। এইখিনিয়ে আছিলে ক'বলৈ। আৰু যদি কিবা তোমালোকৰ কনফিউজন আছে, কোনো কথা নাই, কমেণ্টত দি থ'বা, মই তোমালোকক ৰিপ্লাইটো ধুনীয়াকৈ দি দিম। যিহেতু মই নিজেই কৰিলোঁ মাষ্টাৰ্ছ কৰাৰ পাছত, একো চিন্তা নাই, চবেই কৰিব পাৰিব। খালি যিখিনি মাষ্টাৰ্ছ যিখিনি কমপ্লিট কৰিছে, সেইখিনিক ৰাজ্যপালৰ হতুৱাই দিয়াব, কনভকেশ্যনটো কৰাব বুলি তাত আছে। আৰু বাকীখিনি কনভকেশ্যন কি হয়, কনভকেশ্যন বাকীখিনি বি এ যিখিনিয়ে পাছ কৰিছা, সেইখিনিয়ে লগালগ তোমালোকৰ কলেজলৈকে আহিব চাগে। সেইখিনিও ইনফৰ্ম কৰি দিব। আমাৰ গ্ৰেজুৱেশ্যনৰ টাইমত কনভকেশ্যন কৰোঁতেতো লগালগ আমাৰ কলেজৰ পৰাই আনিছিলোঁ, আমি মেইন যিখন চাৰ্টিফিকেট পাওঁ। সেইটো কাৰণে তোমালোকে যিখিনি বি এৰ আছা, ফাইনেল দিছা, সেইখিনিয়ে কলেজতে পাই যাবা। আৰু বাকী মাষ্টাৰ্ছ যিখিনি কমপ্লিট কৰিলে, সেইখিনি কনভকেশ্যন তাত মেনশ্যন আছে যে ৰাজ্যপালৰ হতুৱাই চাগে ডিব্ৰুগড় ইউনিভাৰ্চিটিতে দিয়া হ'ব। আৰু
বাকী কনভকেশ্যনটো কৰি কেলৈ ল'ব লাগে মানে নকৰিলেও একো নাই, কিন্তু কৰিব কেলৈ লাগে মানে কৰিলে ধুনীয়াকৈ তোমালোকে ইয়াতে পাই যাবা যিখন মেইন চাৰ্টিফিকেট হয়। বাট যদি নকৰা আকৌ গৈ পেলাই ডিব্ৰুগড় ইউনিভাৰ্চিটি গৈ মেলি মানে অনাটো অকণমান অসুবিধা হৈ যায়। সেইটো কাৰণে যেতিয়া ইমান ওচৰতে সুবিধাটো পোৱা হৈছে মোৰ মতে কৰি ল'ব লাগে যদি তোমালোকৰ সুবিধা হয়। ফাইনেন্সিয়েলি অলপমান কিছুমান প্ৰব্লেমো থাকিব পাৰে, তেতিয়া কোনো কথা নাই বাৰু, কিন্তু কৰি লোৱাটো মানে ভাল। তেনেকৈ মানে যিমান পাৰা ট্ৰাই কৰিবা কৰি ল'বলৈ, তো নিজৰ কাৰণেই ভাল ন। পৰীক্ষা দিম, ৰিজাল্টটো আনিবই লাগিব, আকৌ গৈ পেলাই মাৰ্কশ্বিটটো যদি মেইন তাৰপৰা আনিব লগা হয় তেতিয়া আৰু দুগুণে কষ্টটো বাঢ়ি যাব, সেইটো কথা। তো কিবা কুৱেশ্যন থাকিলে তোমালোকে সুধিবা, ইমানেই আছিলে ক'বলৈ তোমালোকক।